মই ক্লাছত সোমোৱাৰ আগতে যেনেকুৱা হৈ আছিলে ন লাইক আফটাৰ ডেট আহি কিনে ক্লাছৰ পৰা চাই কিনে যিটো ফিল পাইছোঁ ন नहीं कहता तेरे बिन मेरा अब दिल नहीं लगता Hey guys, welcome back to my new video. So guys, কি খবৰ আপোনালোকৰ? হোপ আপোনালোক সব ভালে আছে, মই ভালে আছো। মই বৰ্তমান আছো স্কেচিঙৰ কাম কৰি এইফালে চাব পাৰে। এখন কমিশনৰ আছিল তো ৰাতি কমপ্লিট কৰিলোঁ। এতিয়া অলপ কিবা কাৰণে টাচ কৰি আছিলোঁ। এতিয়া কমপ্লিটে হ'ল, তে স্প্ৰে কৰি কিনে দিব যাব লাগে। আৰু দিব যাওঁতে একেলগে আৰু এঠাইত যাম। তো ক'ত যাওঁ আপোনালোকক কৈ দিওঁ, ছাছপেন্স নাৰাখোঁ। আমাৰ যে ভিক্টৰদা আছে তো ভিক্টৰদাৰ তাত যাম, যাই কিনে অলপ ৱাল পেইণ্টিঙৰ কাম আছে। আৰু মই ভিডিঅ' আপলোড নকৰা প্ৰায় 2 মাহ মানে হ'ল, এতিয়া আজতেকে 3 মাহে হৈ যায়। তো মেইন কাৰণ আছিল গম পাইছে আপোনালোকৰ পাছফালে দেখি আগতে কেনেকুৱা আছিল, এতিয়া কেনেকুৱা হ'ল। তো ঘৰৰ কাম অলপ কৰি আছোঁ, সেইকাৰণে ভিডিঅ'বোৰ হোল্ড হৈ আছিল মানে। এতিয়া ভিডিঅ' আপলোড কৰি থাকিম আৰু আজি ষ্টাৰ্ট দিলোঁ। গাইজ এতিয়া স্প্ৰে কৰিম স্কেটছখনৰ ওপৰত, তো বিচনাত কৰিব নোৱাৰে সেইকাৰণে টেবুলত লৈ যাওঁ ৰ'বা, লৈ যাওঁ। দূৰৰ পৰা একদম বেয়া গোন্ধাই। অলপ ডাৰ্কনেছ আহি গ'ল দেখিছেনে? মৃদুল আহিল খবৰ নিদিয়াকৈ, খাই হেনো লাৰু পিঠা। তো কি খাই আছা? লাৰু। গাইছ আমি ঘৰৰ পৰা ওলাই দিলোঁ, সেইফালে যুগল এটা আছে, আমি তেল ভৰাব আহিছোঁ চক বজাৰ। অ' দা কেইটকাত দিবা খুজিছে মোক তেল? বৰ্তমান আমি আছোঁ ডিমৌটো বাৰাম্বৈ ৰোড, বৰ্তমান বাৰাম্বৈতে আছোঁ। আমি ভিতৰত দি আহিছোঁ কাৰণ বুলেটৰ মানে অৰিজিনেল চাইলেঞ্চাৰডাল নাই, লং পাঞ্জাব লগাই লৈছে। আৰু চিচি দেখছি নাই, 500 চিচি কিনি লৈছে। পইচা ইমান পইচা ক'ত পাওঁ? পইচা আমাৰ আহি যায় হে, তোমাৰ সেইডালৰ কাৰণে ভিতৰে বেলেগা হ'ল না? উপায় নাই ভাই, নবাবী চখ নবাবত দৰে থাকি জান যায় এইবাৰ নবাবী নাযায়। আমি দুয়োটাই অহা নাই, আৰু আহি আছে কৃষ্ণ আৰু দাদু। তো সিহঁতেই সহায় দি যাই আছে সাজু হৈ, সিহঁতৰ কাৰণ নতুন গাড়ী সেনেকৈ যাই আছে। আমি তেনেকৈ আহি আছোঁ তাত পলে ভিতৰে আহি পালোঁ জিলিকি হোটেল। আমি উল্টি আহিলোঁ নামন্তি। তো এইফালে দাদু আৰু কৃষ্ণ দুয়ো ৰখি আছে আমাক। আহি পালোঁ ৰ'ব ভিক্টৰদাৰ ঘৰ, এতিয়া ভিতৰত যাওঁ। ভিতৰত আহিলোঁ ৰ'ব, আমাক বহিব দিছে। আৰু এইফালে চাব পাৰে ভিক্টৰদা একা ছবি, ভিক্টৰদাও ছবি একে মানে এইখন আঁকিছে ভিক্টৰদাই। ফাইনেলি ভিক্টৰদাৰ ঘৰ আহি পালোঁ। তো দেখিছে আপোনালোক ভিক্টৰদা ক'ৰবাত কিবা কামত যাব ওলাইছে। কি খবৰ? ভালে আছোঁ, বঢ়িয়া। তো মই শুনি আছিলোঁ ইহঁতে মানে খুব ধুনীয়া ৱাল পেইণ্টিং কৰে। তো যিহেতুকে আমাৰ মানে মোৰ পাপাৰ ৱাল পেইণ্টিং এটা মই কৰিম বুলি ভাবি আছিলোঁ। সিহঁতৰ কিছুমান কাম দেখিলোঁ, আমাৰ ইয়াতে দদৰাৰ SBI ওপৰত জিম এটা আছে, জিমতো কাম কৰিছে তেওঁলোকে, খুব ধুনীয়া কাম কৰিছে। আৰু কামখিনি দেখা পাই একচুৱেলি মই এই টিমটোক কণ্টেক্ট কৰিলোঁ, আৰু কণ্টেক্ট কৰি সিহঁতৰ গোটেই টিমটো খুব স্কিল্ড টিম হয়। ঠিক আছে, আউটপুটটো আপোনালোকে এনেও দেখাই পাব, এতিয়া কাষ্টমাইজ কৰি আছে। ঠিক আছে, গোটেইখিনি ভিডিঅ' ডেফিনেটলি ই ব্লগত দিবই চাগে। এণ্ড কিপ ৰলিং ডাউন মামাজ, আই লাভ ইউ পিপল, জয় অসম। থেংক ইউ। বাই বাই। একচুৱেলি গাইজ যোৱাকালি আমাৰ কৰা নহ'ল কাৰণ দাদাও পডকাষ্টত ব্যস্ত হৈ থাকিল। তো আমি আজি আহিলোঁ, ওচৰতে থাকি দিলোঁ, লগৰ আছে দুটামান। তো এতিয়া আৰু কামখিনি ষ্টাৰ্ট কৰিম। এইফালে এখন ৱাল দিলে ইয়াতে বনাম আৰু। কি গাড়ী বেয়া হ'ল নেকি? আৰু কি হ'ল? ৰেস্কেবল গাল আমাৰ কৃষ্ণ বে কাম ষ্টাৰ্ট কৰি দিলাকে, চাফা কৰা কাম লাজ কৰিব নালাগে, আমিও কৰোঁ এইগিলাখান। টাইম প্ৰায় 2:30 মানে হ'ল, আৰু এফালে কাম চলি আছে, গোটেইকেইটা লাগি আছে। তো বেকগ্ৰাউণ্ডৰ কালাৰটো কৰা হৈছে, আৰু ইয়াৰ ওপৰত থাকিব কিবা কানি ডিজাইন। তো এইটো মেইন পৰ্ট্ৰেট, আৰু এফালে কেইটামান পৰ্ট্ৰেট আছে, তাৰে আউটলাইনৰ কাম চলি আছে। তো গ্ৰিড বনাই লৈছোঁ এইবোৰ ABCD লিখি কিনে। পানী অলপ দিছোন। টাইম হৈ গ'ল ভাত খোৱা, আৰু এফালে ভিক্টৰদাও আহি পালে। এইটো ভিক্টৰদা, কৃষ্ণ, দাদু আৰু যুগলদা, আৰু খানা আছে মাংস, কণী আৰু বহুত কিবানি আছে। আমাৰ যুগলদা অকল তাতো আৰ্টিষ্টে নহয়, মেকানিকো, নিজৰ গাড়ী নিজে ভাল কৰে। দাদা
এই আউটলাইনখিনি কমপ্লিট হৈছে বেকগ্ৰাউণ্ডটো হ'লে কেনেকুৱা লাগে চিৰিয়াছ কথা কৈছোঁ মই ক্লাছত সোমোৱাৰ আগতে যেনেকুৱা হৈ আছিলে ন লাইক আফটাৰ ডেট আহি কিনে ক্লাছৰ পৰা চাই কিনে যিটো ফিল পাইছোঁ ন মানে ৱেইটিং ফৰ দ্য প্ৰডাক্ট আৰু মানে ফাইনেল প্ৰডাক্টৰ কাৰণে ৱেইট কৰিছোঁ বম ক্লাছ হৈছে মই কৈছোঁ ন দিলছে Thank you. গৈছোঁ বম ক্লাছ হৈছে বম ক্লাছ তো দাদা বৰ্তমান লাইভতে আছে এতিয়াও মই লাইভতে আছোঁ এতিয়া এইটো এই চাব চাওক। ইউ গাইজ কেন সি দিছ চাও এইটো জাষ্ট ইটছ জাষ্ট দ্য বিগিনিং জাষ্ট আৰম্ভ হৈছে এণ্ড মজা হ'বলৈ গৈ আছে That is guys, this is going to be Rahul? কুকুৰ ভয় লাগে মোৰ নালাগিব দক কুকুৰ লৈ আমাৰ ৰাতিৰ খানা খোৱা হৈ গ'ল এইফালে জুই ধৰিছোঁ আমি ভিক্টৰদাৰ লগত আছে ভিক্টৰদা থাকিব বোলে আমাৰ লগতে যুগলাই জুই ধৰি আছে জুই বুৱাই আমি আৰ্ট কৰিম তো এফালে খুৰাৰ ফটোটো 50% হ'ল আৰু বহুত কাম বাকী আছে তো এইফালেতো হোৱাই নাই তো বেকগ্ৰাউণ্ডখিনি টোটেল কমপ্লিট হ'ল বাৰু কি খবৰ ভিক্টৰদা মজা খবৰ ইয়াতে জুই জ্বলি আছে বঢ়িয়া আছে জেং 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 মজা হৈছে তো এইটোৱে দাদাৰ ষ্টুডিঅ' ইয়াতে শ্বুট কৰি থাকে আৰু দাদাই কিবা কাম কৰি আছে আৰু এইখন কোনোবাই স্কেটছ বনাইছে এইখন এখন তো এইখন গিফ্ট কৰিছে কোনোবাই তো গীটাৰ চাইডত আছে গোটেই ছেটআপটো অঁ মেইন বস্তুটো কিং ভিক্টৰদা কেন কেটা নিছ পাগলা হৈছ নেকি এই দিয়া খুৱামতো এইটো এই কি পাগল বে চাইকো পাৰ্চন গাইজ পেইণ্টিংখন এক ৰাতিত কমপ্লিট কৰিম বুলি ভাবিছিলোঁ কিন্তু কমপ্লিট নহ'ল 2 ৰাতিয়ে হ'ল তো এতিয়াও হোৱাই নাই পাছফালে চাব পাৰিছে তো হোৱা নাই মানে 95% কমপ্লিট দিয়ক তো হ'লে আৰু তলখিনি ক্লিয়াৰ কৰিলে হ'লে তো কামত লাগি আছে টাইম প্ৰায় 2:30 মানে হ'ল ৰাতিৰ এইফালে জুই ধৰি আছে তো কৃষ্ণভাই জুই পুৱাই আছে তাৰ বেলেগ কাম নাই এতিয়া তাক বহিব দিছোঁ জুই পুৱাব দিছোঁ তই জুয়ে বহি থাক কিয় বুলি কুৱেশ্যন নকৰিবি ৰাতিপুৱা কৈ আছোঁ তোক তো এই যুগল্লা কেনে এক্সপিৰিয়েঞ্চ পেইণ্টিংখনৰ একদম মজা মজা লাগছি না? লাগছি আমাৰ ভগৱান স্বৰূপ দাদা কাকি কিনে তেওঁৰ ফেমিলিটো কাকি তো দাদু এক্সপিৰিয়েঞ্চ কেনে বঢ়িয়া ভালে লাগিল একদিন কৰিম বুলি ভাবিছিলোঁ কিন্তু একদিনত নহ'ল তো থাকিও বেয়া লগা নাই আৰু ভালে লাগছে থাকিও ভাল লাগিল বহুত ধুনীয়া ভাল ট্ৰিট কৰিছে ন সেইটো ক'ব লাগিব আৰু ভাল হৈছে ফুল পেইণ্টিংখন মই ইনষ্টাগ্ৰামত আপলোড কৰিম আপোনালোকে চাব পাৰে নিপু ডেকা 34 বুলি আছে তো চাই ল'ব তো এতিয়া সেইখিনিয়ে হোপ গাইছে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু যদি মোৰ চেনেলত কোনো নতুনকৈ আহিছে আৰু ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই नहीं कहता तेरे बिन मेरा अब दिल नहीं लगता पापा न देखा तुझे बरसों से मैं सोया नहीं अरसों से ना होता अभी मुझे यकीन कि मेरे साथ तू नहीं ना देखा तुझे बरसों से मैं सोया नहीं अरसों से ना होता अभी मुझे यकीन कि मेरे साथ तू नहीं